হেল্ল' গাইজ, কি খবৰ? সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে মই এফালে যাব ওলাইছোঁ, অলৰেডি ওলাই মেলি হৈ গ'ল। বাকী মানে যাব ওলাইছোঁ মানে মোৰ লগৰজনৰ ঘৰত মানে আজি এজন ইউটিউবাৰ আহিব। এতিয়া বৰ্তমান নামটো মই নকওঁ, বাকী এতিয়া যাবলৈ ওলাইছোঁ আৰু লগৰজনো ৰৈ আছেহি। চাউণ্ডটো অলপ বেছি আছে, ওচৰতে ৰাস হৈ আছে মানে মেইন ৰাস্তাত আছোঁ এতিয়া। বাকী এতিয়া গৈ লওঁ, কাক লগ কৰিম মই সকলো দেখাম, ক'ত আহিছে। মই এতিয়া লগৰজনৰ ঘৰত যাম, মানে এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ বুলিয়ে ধৰি থওক আৰু মই তেওঁ লগ কৰিব যাম এতিয়া। চ' চাই থাকিব ভিডিঅ'টো। বাকী এতিয়া আমি গৈ লওঁ ওলাই। এয়া আহি আছোঁ আমি লগৰটোৰ ঘৰলৈ, পোৱাগৈ নাই আৰু অলপ পাছত পামগৈ। খালি আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ ফাইনেলি আহি পেলাই আমি মানে পালোহি। অলপ টাইম হ'ল, 1টামান বজাত আহিছোঁ নেকি আমি। এতিয়া 4টামান বাজি গ'ল, 3 ঘণ্টা হ'ল। মানে তেওঁলোক আহিছে যদিও মানে মাজুলী ৰাস চাব আহিছে, য'ত সোমাই আহিছে। এতিয়া আমি কোৱা মতে চামগুৰি সত্ৰ যে, এই চামগুৰি সত্ৰত আছেহি। তাৰপাছত এতিয়া ইয়াক কল কৰিছে, আহিব আৰু অলপ পাছত চাই থাকিব, খালি ভিডিঅ'বোৰ চাই থাকিব। এতিয়া আমি গম পাব কোন আহিছে, আৰু এজন জনপ্ৰিয় ইউটিউবাৰ বুলি মই কৈছিলোঁ আগৰ ভিডিঅ'টোত। এতিয়া মানে আমি দিয়া ছাইডতে ৰৈ আছোঁ, পদূলি কাষতে আহিব। আমি ভিতৰত থকা নাই, তেওঁলোকক মানে আমি অলপ ৰখি আছোঁ তেওঁলোকৰ কাৰণে। বাকী চাই থাকিব ভিডিঅ'টো, একদম ধামাকা ভিডিঅ' আহি থাকিব। খালি চাই যাব আপোনালোকে আৰু মৰম দিব লাগিব। এয়া ফাইনেলি পাই গ'লে। এয়া বৰ্মন দা সকলোৱে চিনি পায়ে চাগে, আৰু মনোজ দাও আহিছে, এতিয়া ভিতৰত আছে। কৈ দিছোঁ সকলোতে মানে জনপ্ৰিয় ইউটিউবাৰ, আমাৰ মানে একদম বিগ ফ্ৰেণ্ড দেই। থেংক ইউ ভাই, নাই বহুত ভাল পাওঁ চাই। নাই বিগ ফ্ৰেণ্ড একদম। ঠিক আছে, তেনেকৈ আগলৈ আগবাঢ়ি যাব। মোৰ চেনেলটোৰ বিষয়ে কৈ দিব। ভাইটি 1টা বজাৰ পৰা আমাৰ কাৰণে ৰখি আছিলে। আমি প্ৰথমতে দক্ষিণপাট সত্ৰৰ পৰা চামগুৰি সত্ৰলৈ গৈ অহাৰ পিছত ইয়াত সোমালো, যিহেতু আমাৰ অকণমান দেৰি হ'ল। গম পাইছোঁ। নাই একো নাই, মানে ভাল পোৱাৰ কাৰণেতো ৰৈ আছোঁ ন। অলপ 1টা বজাৰ পৰা ৰৈ আছোঁ, লগ কৰিম বুলি একদম পূৰা ৰৈ আছোঁ আৰু। হয়, যিহেতু ভাইটিৰ চেনেল এটা আছে, আপোনালোকে সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ। আৰু ভাইটিৰ চেনেলটোৰ নাম হৈছে MB মিলন ব্লগ। যিহেতু আপোনালোকে চাব, নিশ্চয় ভাল ভিডিঅ' দিব। মানে মাজুলীৰ পৰা ভাল কণ্টেণ্টৰ ভিডিঅ' দি যাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু তেনেকৈ সকলোৱে ছাপোৰ্ট কৰিব, যাতে সেইটোৱে ক'ব পাৰিছোঁ। তো একো নহয়, যিহেতু এনেকৈ আগবাঢ়ি যোৱা তাকেই কামনা কৰিছোঁ আৰু সেইটোৱে কৰিছোঁ আৰু। ধন্যবাদ বৰ্মন দা। সকলোৱে জানে যে মানে আলহী আহিলেতো মানুহৰ ঘৰত শুশ্ৰূষা কৰাটো নিয়মেই ন। সেয়া মনোজ দাটো পাইছেহি, মনোজ দা, বৌ, বৰ্মন দা সকলোৱে ভিতৰতে চাহ খাইছে। চাহ দিছে মানে লগৰটোৰ ঘৰত। তাৰপিছত আৰু মনোজ দাক লগ কৰি ভালকৈ ভিডিঅ' চিডিঅ' বনাম, চাই থাকক। এতিয়া অলপ চাহ তাহ খাই লওক ফাৰ্ষ্টত। A few moments later. পৰিচিত মানে জনপ্ৰিয় একদম মানে ইউটিউবাৰ মনোজ দাক লগ পালোঁ। মানে মোৰ লগৰটোৰ ঘৰত আহিছিলে মনোজ দা, অহাৰ কাৰণে বহুত ভাল পালোঁ। ভাল লাগিছে, বৰ ভাল লাগে মাজুলীলৈ আহি, আৰু এবাৰ লগ পালোঁ সকলোকে, বহুত ভাল লাগিছে। চাওকচোন একদম তাকে বৰ ত্ৰিপুৰা একদম। এয়া বৌহঁতো আছে লগতে। তাৰপিছত এয়া লগৰ কেইজন আহিছে, বহুত আহিছে মানে গোট খাই গ'লে। দাদা আহিছে, তাৰপিছতে বৌ লাষ্টত আছে, তাৰ কস্তুৰী ভণ্টিহে আছে। বৌ কিবা এটা কৈ দিয়ক। প্ৰথমবাৰ আহিছে। তাৰপিছত এতিয়া মাজুলীত ক'তো ৰাস চাইছে? আজি ক'ত চোৱা হ'ব? মানে এতিয়ালৈকে ভবা হোৱাই নাই আৰু। তাকে এতিয়া গম পাইছোঁ। এতিয়া ক'ত ফুৰিলে মনোজ দা? আজি ৰাতিপুৱা আমি ঘৰৰ পৰা ওলাই দক্ষিণপাট সত্ৰ ন, দক্ষিণপাটৰ পৰা ঘূৰি আহি চামগুৰিত সোমালোঁ। চামগুৰিৰ পৰা এতিয়া আহি আছোঁ। আহি আউনীআটীত সোমাই মানে এতিয়া বিহু মাৰিম বুলি ভাবিছে আৰু। এনেই মাজুলী এইবাৰ প্ৰথমবাৰ পৰা আহিছে নেকি? ছেকেণ্ড টাইম। কেনেকুৱা? যোৱা বছৰ আহিছিলে ন, তেতিয়া লগ পোৱা নাই চাগে। এতিয়া মাজুলী কেনেকুৱা লাগিছে আহি? মাজুলী বুলি ক'লে আৰু বেলেগকৈ মানে কি ভাষাত বুজাম, মই বুজাবলগীয়া নাই আৰু। ভাল লাগে, সঁচাই গম পাইছোঁ। বাকী বুজি আছোঁ। ৰাস চাই ভাল লাগিছে নহয়? ৰাসটো ভাল, সকলোতে ভালেই হয়, ভাল লাগিলে। যোৱাবাৰো চালোঁ, ভাল লাগিলে। এবাৰ ভাল লাগিল, আৰু চাওঁ এতিয়া কি হয়। এতিয়া গম পাইছোঁ। এতিয়া ডাইৰেক্ট ৰুমত যাব আৰু। এতিয়া কাৰণ দিনৰ 1টামান বজাতে ওলাই আহিলোঁ। আমি আপোনালোকক লগ কৰিব কিন্তু 1টা বজাতে আহিছোঁ। একেবাৰে ওলাই আহিলোঁ, ওলাই আহি একেবাৰে সামৰণি মাৰি গুচি যাম ভাবিছোঁ আৰু। গম পাইছোঁ। অকণমান চেনেলটোৰ বিষয়ে কৈ দিয়ক। চাব সকলোৱে,
MB মিলন ব্লগছ অঁ সকলোৱে মৰম চেনেহ দিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফালৰ পৰা যদি কোনোবা চাই আছে প্ৰথমবাৰৰ বাবে অলপ মৰম চেনেহ দিব, ভাল লাগিব। তাকে মনোজ দাই ক'লে যাতে মোক মৰম দি সকলোৱে আগবঢ়াই লৈ যায় আৰু হয় সেইটোৱে লাগিব। বাকী এয়া সকলো আছে, মনোজ দাহঁতো এয়া চাহ তাহ খাই অলপ মানে ফটো চটো মাৰিছে। বৌহঁতো যাব ওলাইছে, বৰ্মন দাকো লগ পাই ভাল লাগিল। যাব এয়া কষ্টই কষ্ট হাই কৈ দিয়া চামান দি পেলাই চাওঁ। হাই যাবাগে ক'ত যাবাগে এতিয়া? তোমাৰ ভিডিঅ' চাই থাকোঁ ভাল লাগে। থেংক ইউ কৈ দিয়া ৱেলকাম ৱেলকাম। বৌ কেনেকুৱা লাগে আহি? ভাল লাগিলে আহি আৰু তেনেকৈ মাজুলীলৈ আহি থাকিব, এবাৰ পৰা আহি থাকিম আৰু আহি থাকিব। গম পাইছোঁ অঁ আহিয়ে থাকিব এতিয়া আৰু মানে কিবা কিবি প্ৰগ্ৰেম চগ্ৰেম হ'লে ধৰি লওক ৰাস চাকত আহিয়ে থাকিব আৰু বৰ্মন দা। এতিয়া যাব ওলাইছে আৰু প্ৰথমবাৰ আহিছিলোঁ, দ্বিতীয়বাৰ অঁ আপোনাৰ দ্বিতীয়বাৰ ন? মানে মনোজ দাৰ লগত আহিছে, মানে খালি বৌহে ফাৰ্ষ্ট আৰু আৰু এইফালে বিশ্বজিতৰো প্ৰথম। অঁ বিশ্বজিতৰ প্ৰথম ন? আপোনাৰো লগ পাই থাকোঁ আৰু বৰ্মন দা বা হেৰিৰ লগত, মনোজ দাৰ লগত। গম পাইছোঁ অঁ লগ পাম কেতিয়াবা। এয়া যাব ওলাইছে বৰ্মন দা, তাৰপিছত বৌ, তাৰপিছত এয়া কস্তুৰী লৈ আছে বৰ্মন দাই। কস্তুৰী বাই বাই। তাৰপিছত মনোজ দাই ইয়াৰ ভিতৰত আছে, আহিব এতিয়া অলপ কিবা ভিডিঅ' বনাই আছে। বাকী লগ পাই ভাল লাগিল। লগ পাম। ঠিক আছে ঠিক আছে লগ পাম। Watch it, watch it, watch it,